গাঁৱতে আজি বিহু বুলি খেলা চাব গ'লো। বহাগ বিহু সকলোৰে বহুত বেছি শুভেচ্ছা জনাইছোঁ আৰু আজি মিনি ব্লগটো মই আৰম্ভ কৰিছোঁ। পুৱা উঠি সকলোৰে গা পা ধোৱা হ'ল। তাৰপিছত এয়া মায়ে দেউতাক বিহুৱান দিবলৈ ওলাইছে দেই। নিজ হাতেৰে বোৱা গামোচা আৰু লগতে এটা গেঞ্জি আৰু দেউতাৰ মুখৰ হাঁহি চাবচোন দিয়াৰ লগে লগে। আৰু দেউতাক মই এনেই সুধিলোঁ যে কেনেকুৱা লাগিছে, দেউতাই ভাল লগা বুলি কৈছে। আৰু ইয়াৰ গামোচাখন গাত পিন্ধাই দিব কোৱাত গাত পিন্ধাই দিলে মায়ে। আৰু দেউতাও মানে বিহু বুলি মালৈ এটা উপহাৰ আনিছে আৰু ইয়াত দেউতাই মালৈ উপহাৰটো দিলে। আমিও বিহুৰ বিহান পিন্ধিছোঁ দেই। আৰু এতিয়া মই চাব যাব লৈছোঁ খেলা, বহুত বেছি ৰ'দ দিছে আৰু এইফালে বিহুৰ মাত আপোনালোকে শুনিছে, সৰু সৰু ল'ৰা ছোৱালীবোৰে বিহু মানে গাইছে। এতিয়া আমি যাম খেলা চাবলৈ, আপোনালোকক মই দেখাইছোঁ। আৰু এতিয়া ভণ্টি আৰু মই চাব আহিছোঁ ইয়াত খেলা। বহাগৰ বিহুত মানে খেলা হয় আমাৰ ইয়াত, আৰু আপোনালোকৰ তাতো হয়তো হয়। কমেণ্ট কৰি জনাবচোন হয়নে নহয়। এতিয়া বহাগ বিহুৰ 1 তাৰিখে যিহেতু বেছি কাম নাথাকে, সেইকাৰণে আমি এতিয়া এয়া খেলা চাব আহিছোঁ। ৰছী টনা খেলা হৈ আছে। ৰছী টনা খেলাটো বহুত বেছি ফানি খেলা হয় দেই। দেখিছেনে পৰি গৈছে, বহুত বেছি হাঁহি উঠে। আৰু বাৰু মিনি ব্লগ আহি আছে মোৰ, কবিতা আবৃত্তি কম্পিটিশ্যন, ভেকচন কম্পিটিশ্যন, তাৰপিছত আকস্মিক বক্তৃতা কম্পিটিশ্যন, আৰু যিদিনা ভেকচন হ'ব সেইদিনা মই বিহু নাচিছোঁ, তাৰেও মিনি ব্লগ দিম। চাবলৈ একেবাৰে নাপাহৰিব দেই, সেইবিলাক মিনি ব্লগ আহি আছে। আজি কাৰণে বাই।